মৰ্নিং বন্ধুসকল, আজি প্লাইবোৰ্ড কেনেকৈ কাটিং কৰে তাকে আপোনালোকৰ আগত দেখাবলৈ চেষ্টা কৰি যাম। এতিয়া 8টা বাজিছে, কামলৈ ওলাইছোঁ। ভাত পানী খাই ৰেডি, লাহেকৈ কামলৈ ওলাই কেনেকৈ প্লাইবোৰ্ড কাটিং কৰে অসমৰ ল'ৰাবিলাকে, কিমান কষ্ট, ধূলি কিমান, কি কৰে, কেনেকৈ ধৰণে কাম কৰিবলগীয়া হয় আপোনালোকক আগত দেখাম। ভিডিঅ'টো ভাল লাগে ছাবস্ক্ৰাইব কৰিব। আৰু বৰ্তমান আহি পাই গ'লোহি কোম্পানী এখন। দেখিবলৈ পাইছে বাইক এখন বেয়া হ'ল, গ্লাছ আছে। এইবিলাক পূৰা বোৰ্ড, এইবিলাক এইটো মেচিনে পূৰা চেণ্টিং কৰে। এইবিলাক প্লাই বোৰ্ড পূৰা বোৰ্ড, পূৰা প্লাইবোৰ্ড আজি কাটিং হৈ আছে, কাম লাগি আছে পূৰা। চবফালে দেখিবলৈ পাইছে পূৰা বোৰ্ড শাক লাগি আছে। এইটো হ'ল ফিনিচিং মেচিন, কাটিং কৰা নাই, এতিয়া ভাত খাবলৈ গৈছে, পূৰা কাম কৰি আছে। পূৰা চাৰিওফালে বোৰ্ড পূৰা ৰাখি থৈ দিয়া আছে, বোৰ্ড বনাই আছে। এইফালে ঢাক লাগি আছে, পূৰা আঁতি ৰাখি দিছে। যোনবিলাক বস্তুবিলাক অকণমান ডেমেজ হৈ যায় আকৌ ৰিপেয়াৰিং কৰা হৈছে, পূৰা লাগি আছে। এইবিলাক পূৰা লোড ভৰাই আছে। আজি কোম্পানী অকণমান চফা কৰি দিয়া হৈছে। যেতিয়া পচাবিলাক লাগি থাকে তেতিয়া এইবিলাক পূৰা ভালকৈ চফা কৰা নহয়। এতিয়া চফা কৰিছে পূৰা, আজি চফা কৰা দিন পূৰা চফা কৰিছে, পূৰা লেতেৰা হৈছে জেগাবিলাক, পূৰা চফা কৰি দিয়া। বহুত দিন চফা কৰা নাই, আজি চফা কৰিবলগীয়া হৈছে, পূৰা চফা কৰিছে। এই কোম্পানীটো এবাৰ চাই লওকচোন। এই পূৰা কাম কৰি আছে, পূৰা ৰিপোৰ্ট বনাই আছে। প্লেট গৰম প্লেট ব্ৰছ পিন্ধি ল'বলগীয়া হৈছে পূৰা এই এনেকৈ কৰা হয়। পূৰা গৰম প্লেট চবেই পূৰা কাম লাগি আছে। এইবিলাক ঠাণ্ডা কৰা হয় এই ফেনৰ সহায়তে, পূৰা চবেই কাম লাগি আছে। নমস্কাৰ হে কি এই নহয়, এইবিলাক দেখিছেনে? এইবিলাক সৰু সৰু ফুটাবিলাক, এইবিলাক পুটিং লগাই পিনে ধুনীয়া দেখিবলৈ কাৰণে এইবিলাক পালি কৰি পেলাই পুটিং মাৰি আছে। পুটিং বুলি কয় পূৰা বৰ্ডখিনি ধুনীয়াকৈ দেখিবলৈ কাৰণে, তাৰপৰা কালাৰ মাৰিব। পূৰা বৰ্ড পাল্লি কৰি আছে, পাল্লি কৰি পেলাই পুটিং মাৰি আছে পূৰা। এইবিলাক এই সৰু সৰু ফুটাবিলাক পেলাই মাৰি আছে, পূৰা ষ্টিকাৰ, পূৰা বৰ্ডখন ধুনীয়া দেখিবলৈ কাৰণে সেইকাৰণে পূৰা ষ্টিকাৰ মাৰি আছে। বৰ্ডবিলাক ৰাখি গৈ আছে দেখিবৰ কাৰণে ধুনীয়া হ'বলৈ কাৰণে বৰ্ড মাৰি আছে। বৰ্ডবিলাক কিমান মেহনত কৰি পিনে বনাবলগীয়া হয়। এই ৰিপেয়াৰিং বনাই পূৰা এই থাক লগাই দিলোঁ। এই পূৰা এতিয়া বৰ্ড কাটিং কৰি আছে, কাটিং কৰা হয় বেছি। এনেকৈ বৰ্ড দাঙি গৈ আছে, দুখন বৰ্ড কাটিবলগীয়া হয়। কিমান ৱেট দাঙিবলগীয়া হয় মানে হিচাপ নাই। দেহা ঘাম মাটিত পৰি যায়গৈ, কিমান কষ্ট কৰিবলগীয়া হয়। কোনে বুজি পাব কেলাত কাম কৰা কিমান কষ্ট। এই পূৰা জাবৰ দি আছে পূৰা কেলাত কাম কৰা, কোনে কিমান কষ্ট বুজি পাব হয়। একদম দেহা ঘাম মাটিত পেলাই কিমান কষ্টত পইচা ঘটিবলগীয়া হয়, কোনো গম পোৱা নাযায়। যেতিয়া কৰিলে তেতিয়াহে গম পোৱা যায় যে কিমান কষ্ট ধৰণ, কিমান মূল্য বেছি। কোনো এজন ল'ৰাই ইমান সহজে কষ্ট নকৰাকৈ কষ্ট কৰি পইচা ঘটিবলগীয়া হয়, কিমান কষ্ট কৰি পইচা ঘটিব। বেয়া হৈ গ'ল তাক নাই। এইটো কিমান চফা কৰি দিলে, একদম পূৰা বাচা কেনেকুৱা লেতেৰা হৈ আছিলে, পূৰা চফা কৰিলে দুজনী।
চফা কৰি এইখন পূৰা ডুম ডুম পূৰা জাবৰ ওলাই গ'ল এইফালে চফা হৈ গ'ল এইটো টিকনি কষ্ট কৰি ইয়াত কেৰেলাত কাম কৰিবলগীয়া হয় কিমান ভাৰী ভাৰী বস্তু উঠাব লাগে নিজৰ ঘৰখন চলিবৰ কাৰণে কিমান কষ্ট কৰিবলগীয়া হয় দেহা ঘাম মাটিত পেলাই কাম পইচা কৰিব লাগে ঘৰখন অকণমান ভাল হওক উন্নতি হওক তাকে ভাবি পেলাই বাহিৰত ল'ৰাবিলাকে কাম কৰিবলৈ আহে যে উন্নতি হওক ঘৰ সকলোবিলাক অকণমান ভালকৈ থাকক হাঁহি উঠি থাকক তাকে কিমান কষ্ট কৰি ইমান বাহিৰত কাম কৰি ঘৰখন চলাবলৈ কিমান দিগদাৰ হয় কিন্তু তথাপিও বেয়া লাগে বাহিৰতনো কিমান দিন থাকিম তথাপিও ঘৰ কৰিব লাগে কাম কৰিব বিচাৰিছোঁ কৰিব পৰা নাই তথাপিও বেয়া লাগে কি কৰিম উপায় নাই ঘৰত কিবা এটা কৰিম বুলি ক'লেও পইচা দিগদাৰ পইচা পাতি দিগদাৰ কিবা এটা কৰোঁ বুলি ক'লোঁ ইয়াত বাহিৰত থাকিলেও ঘৰখন যেনে চলাবলৈ পাৰি আৰু বুজি পায় বাহিৰত থকা ল'ৰাজনেহে বুজি পায় যে কিমান কষ্ট বাহিৰত থাকি কাম কৰা